খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু আজি পুৰা এক মাহৰ মূৰত মানে এইটো ভিডিঅ'টো দিলোঁ আৰু নিউ ইয়াৰ বুলি পেলাই চাংগি ব্লগ আৰু এতিয়া আমাৰ মাজত নাই আমাৰ পৰা বহুত দূৰলৈ গুচি গ'ল চাংগি ব্লগৰ মৃত্যু হৈছে কিন্তু কিছুমানে কৈছে যে চাংগি ব্লগক হত্যা কৰা হৈছে বুলি কেনে কিছুমানে কৈছে কিমানবোৰে বাৰু চাংগি ব্লগক ভাল পায় কমেণ্টত জনাবচোন এতিয়া চাওকচোন চাংগি ব্লগৰ কেইদিনমান আগতে আপলোড কৰা এটি ভিডিঅ' হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু আজি পুৰা এক মাহৰ মূৰত মানে এইটো ভিডিঅ'টো দিলোঁ আৰু নিউ ইয়াৰ বুলি পেলাই হেপী নিউ ইয়াৰ চবকে আৰু এজনী হ'ল মোৰ বা তো মানে ব্লগত ফাৰ্ষ্টতে দেখুওৱা নাই চ' বা শিলচৰত থাকে আৰু এটা সৰু চাই টিকলা আছে চাওক এইটো হ'ল টিকলু চ' শিলচৰৰ পৰা আহিছে হেপী নিউ ইয়াৰ বুলি পেলাই চ' কেইদিনমান বাৰ লগত থাকিম আৰু ক'ত ক'ত যাওঁ কি কৰোঁ আপোনালোকে দেখাই থাকিম আৰু আজি গৈ আছোঁ 1 জানুৱাৰী বুলি আমি মন্দিৰত তো হনুমান মন্দিৰত যাম আৰু তাতে গৈ পেলাই অকণমান পূজা কৰিম যাতে আমাৰ গোটেই বছৰটো ভালকৈ যায় আৰু মোৰ 100K হৈ গ'ল চ' চবকে থেংক ইউ ছ' মাছ ইমানখিনি মৰম দিয়াৰ বাবে বলক এতিয়া গৈ থাকোঁ এতিয়া আৰু চাংগি ব্লগ একেবাৰে গুচি গ'ল আমাৰ মাজৰ পৰা কোনোদিন ঘূৰি নহা পথত গুচি গ'ল চাংগি ব্লগৰ আত্মাৰ চিৰশান্তিৰ কামনা কৰিলোঁ আপোনালোকে বাৰু চাংগি ব্লগক কিমান ভাল পাইছিল কমেণ্টত এবাৰ নিশ্চয় জনাব